লইবা গুরু মানি শুশ্রূষা এরিবা ভালো মতো বিষ্ণু নারায়ণ নারায়ণ নারায়ণ। আহা আহা দেবঋষি নারদ, তোমার সুমধুর কণ্ঠতে সুললিত সেই হরিনাম করি ধন্য হল আমি, ধন্য হল এই তারকাপুর। কোৱা দেবঋষি, অকস্মাতে বৈকুণ্ঠলৈ অহাৰ উদ্দেশ্য কি? উদ্দেশ্য মাত্র এটাই প্রভু, দুয়োৰে শৰণ দৰ্শন। দয়া মোৰ কৃপাতে পূৰ্ণ হল মোৰ সেই অভিলাষে। কিন্তু হে জনাৰ্দন, কিন্তু বুলি ৰলা কিয় দেবঋষি? ব্যক্ত কৰা তোমাৰ মনৰ অভিলাষ। নারায়ণ অন্তর্যামী, অন্তর্যামী তুমি নারায়ণ, সৃষ্টি স্থিতি প্ৰলয়ৰ তুমি গৰাকী। তথাপি তুমি নাৰদক সুধিছা যেতিয়া, এই প্ৰভু সংক্ষেপতে কওঁ বাৰু শুনা। প্ৰভু দেবঋষি, দুৰ্জনৰ অত্যাচাৰতে, সেই দুৰ্জনৰ অত্যাচাৰতে ধৰিত্ৰী আজি ম্ৰিয়মান হৈ অহৰ্নিশে তোমাৰ সেবিছে চৰণ। প্ৰভু ধৰিত্ৰীৰ উদ্ধাৰৰ উপায় আপুনি কেতিয়া চিন্তা কৰিব? দেবঋষি, ভক্তৰ অধীন মই জানিবা নিশ্চয়। কিন্তু দেবঋষি, তুমি মোৰ মনৰ অভিলাষৰ জানিবলৈ চেষ্টা কৰিছা দেবঋষি। নিশ্চয় ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰাই হল আমাৰ একমাত্ৰ কৰ্তব্য। সেইবাবে জানিব খুজিছা যেতিয়া শুনা তেন্তে দেবঋষি। দেৱতা আৰু দানৱ চিৰ শত্ৰু জানে সকলোৱে, কিন্তু দেৱতাৰ অহংকাৰ শূন্য কৰিবৰ বাবে এইবাৰ দানৱ কুলৰ শক্তি বৰ্ধনৰ হেতু মোৰ এই পাৰিষদ জয় আৰু বিজয়ক পঠিয়াম মই দৈত্যৰ কুললৈ। নারায়ণ দানৱৰ অত্যাচাৰ চৰম সীমাতে উপনীত হলেই ভক্তৰ আহ্বান ৰক্ষা কৰি ময়ো যাম নব্য অৱতাৰ লৈ ধৰা ধামলৈ। এই ক্ষেত্ৰতে তুমি মোক সহায় কৰিব লাগিব দেবঋষি। নিশ্চয় আপোনাৰ সকলো কামতে সহায় কৰিব সাজুৱেই নিখিল নাৰদ। বাৰু প্ৰভু পুনশ্চবাৰ তব চৰণৰ সেৱা জনাই এবে আমি মাগিছো বিদায়। ঈশ্বৰ পৰম ব্ৰহ্ম সচ্চিদানন্দ বিগ্রহ অনাদি
কারণ কারণ সর্ব কারণ সর্ব কারণ ওম বিশ্বরূপ সভর্জশ্রী পদ্মে পদ্মালয়ে শুভে সর্বিত পদ্মাং দেবী মহালক্ষ্মী নমস্তুতে মহালক্ষ্মী নমস্তুতে 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 তোমার শরণ একেওয়ার গোবিন্দ এ না জানো একোই উপায় জীৱতে সেৱাত ৰহিব কৰোণা এ কৰিতে এ শৰীৰ জোৱাই এ কৰিতে এ শৰীৰ জোৱাই তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো